ফ্ৰেণ্ডছ, মই পপি আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিছ পপি লাইফষ্টাইললৈ। আজি ইয়াৰ দেখিছেনে, মই পূৰা ওলাই মেলি সাজু হৈছোঁ। এতিয়া আমি যাম বশিষ্ঠ লতাকটালৈ। তাত এখন মিটিং আছে আৰু আপোনালোকেতো সকলোৱে গম পাইছে যে 60,000 মহিলাই নেগেৰা নাম পৰিৱেশন কৰিব, ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিব। যেনেদৰে 10,000 নাচনীয়ে নাচি ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিছিল, তেনেদৰে 60,000 ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিবলৈ আগবাঢ়িছে। তাতো আমাৰ SCB কলনীৰ পৰা আমি 12গৰাকী এটা পাৰ্টি ওলাইছোঁ। আজি তাৰে সেই লতাকটাত মানে বশিষ্ঠ চাৰিআলি লতাকটাত এখন মিটিং আছে। তাত সেই মিটিংখন এটেণ্ড কৰিব লাগিব আৰু তাতে অডিশ্যন হ'ব। আজি সকলোখিনি তাতে হ'ব আৰু আজি যাবলৈ ওলাইছোঁ। ব'লক তেন্তে যাওঁ, যি পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। এয়া দেখিছেনে, আমি ওলাই মেলি আহিলোঁ। 4গৰাকী গোট খাইছোঁ আৰু এইগৰাকীয়ে হ'ল মূল মানুহ। ইমান ধুনীয়া মাতটো, আপোনালোকেতো আগত মোৰ চেনেলত দেখিছে, বিয়ানাম গোৱাখেতেই গাইছিলে। আজি বাইদেউ এতিয়া এষাৰি গাই দিব, আপোনালোকে শুনকচোন বাৰু। নমস্কাৰ। বিষ্ণু অংঘে জন্ম লৈলা, শ্ৰীমন্ত শংকৰ। হ'ব দিয়ক। দেখিছেনে কিমান ধুনীয়া মাতটো। যদি গোটেইটো শুনাওঁ আপোনালোকেতো তেতিয়া চাবলৈ মন নাযাব, সেইকাৰণে গোটেইটো নুশুনা। আৰু এজনী দেখিছেনে, ইমান ধুনীয়া, ইমান অকণমানি ছোৱালী, তাই নেগেৰা বজায়, বহুত ধুনীয়া নেগেৰা বজায় তাই। বাৰু ঠিক আছে, ব'লক পিছৰখিনি আপোনালোকক দেখুৱাই গৈ থাকিম। এনেকে গৈ আছে পাঁচতলা বিল্ডিঙৰ ওপৰত গ'লে পাৰি, এনেকে উঠি বেছি পাৰি। বহুত চলাইছে লৈ গৈছে না, এনেকে গৈছে। এয়া আমি আহি লতাকটা চুক পালোহি।
ঐক্যবদ্ধ হ'লোঁ, কথা দিলোঁ আৰু এই সমাজৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। গতিকে সকলোৱে সহায় সহযোগিতাৰে এই সমাজে দিহা নামক অনন্য এক ৰূপ দি আগুৱাই লৈ যাব লাগিব, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। গতিকে সেইখিনি আশাৰে মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। সকলোকে বহুত বহুত ধন্যবাদ তথা পুনৰ সেৱা জ্ঞাপন কৰিম। ধন্যবাদ। একেলগে জলে দেহা চাকি জলে